নমস্কাৰ আপোনালোক সকলোকে ধৰিত্ৰী মুনু চেনেললৈ স্বাগতম জনাইছো। আজিও আপোনালোকৰ বাবে এযোৰ খুব ধুনীয়া পিয়ৰ মাছৰাজৰ কাপোৰ লৈ আহিছো। নকৰি প্ৰথমতে আপোনালোকক কাপোৰযোৰ দেখুৱাই লওঁ। আজি কাপোৰযোৰ হৈছে বগাত কমলা ৰঙৰ পাৰি দিয়া হয় আৰু গৰমৰ কাৰণে খুব ভাল হয়। আৰু আপোনালোকে মানে গৰমৰ দিনত বগা কালাৰটো চবেই বেছিকৈ ভাল পায় বাৰু, সেইকাৰণে আজি কাপোৰযোৰ বগাত লৈ আহিলোঁ। আৰু এতিয়া আপোনালোকক ইয়াৰে চাদৰখন খুলি দেখুৱাও। আৰু দেখিব পাইছে পাৰিটো কমলা পাৰি হয় আৰু ইয়াতে খুব ধুনীয়াকৈ কমলা আৰু ৰঙাৰে ফুলখিনি বসা আছে। আৰু অলপকৈ মানে হেৰি পাৰি দিয়া হৈছে, আঁচু পাৰি দিয়া হৈছে আৰু জিবাকেইখনো এনেকৈ অলপমান ডিজাইন কৰি পাৰি দিয়া হৈছে। ইয়াতে কোনো ধৰণৰ ৰুলেক্স ব্যৱহাৰ কৰা হোৱা নাই, একদম মানে চিম্পুলকৈ ৰখা হৈছে কাপোৰযোৰ। আৰু এইখন হৈছে একদম সম্পূৰ্ণ চাদৰখন। চাওক খুব ধুনীয়া, একদম দীঘল পুতল খুব ধুনীয়া হয় কাপোৰবিলাকৰ। এইযোৰো খুব ধুনীয়াই হয়। তথাপিও এনেকৈ দেখুৱাই দিছোঁ, আপোনালোকে ধৰিব পাৰিছে চাগে। আৰু চাওক এয়া গাত ধুনীয়াকৈ গোটাখিনি বসা আছে। আৰু এতিয়া আপোনালোকক দেখুৱাই দিছোঁ চাদৰখন অকণমান এয়া কমলা ৰঙৰ হয়। পাৰিটো খুব ধুনীয়াকৈ ডাঙৰকৈ দিয়া আছে। কিছুমানে যিহেতু ডাঙৰকৈ ভাল পায় সেইকাৰণে খুব ধুনীয়াকৈ ডাঙৰকৈ পাৰিটো দিয়া আছে। আৰু এতিয়া আপোনালোকে চাওক খুব ধুনীয়াকৈ ফুল চাদৰখন। এয়া এইখন চাদৰখন। আৰু আপোনালোকে জুলুমটো গাঁঠি ল'লেও ল'ব পাৰিব, আৰু যদি মোৰ পৰা বিচাৰে তেতিয়াহ'লে ময়ো গাঁঠি দিওঁ। আৰু কিন্তু কাপোৰযোৰৰ দামতকৈ জুলুমৰ চাৰ্জটো মানে এক্সট্ৰাকৈ লোৱা হয়। আৰু আপোনালোকে ল'ব বিচাৰিলে হোৱাটছআপ কৰিব, নাম্বাৰটো স্ক্ৰীণত দিয়াই আছে, প্ৰাইচটো তাত কৈ দিয়া হয়। আৰু তাৰ পৰা আপোনালোকে কাপোৰবোৰ ল'ব পাৰিব। আৰু এতিয়া দেখুৱাইছোঁ ইয়াৰে লগৰ মেখেলাখন দেখুৱাইছোঁ। মেখেলাখনো যিহেতু মই ছেট কাপোৰ অনা হয়, প্ৰায় মানে বেছি সংখ্যক মেখেলাখিনি ধৰ একেই থাকে। যিহেতু চাদৰ মেখেলা একে ছেট কৰি বনোৱা হয় সেইকাৰণে একে থাকে। আৰু তথাপিও এতিয়া মেখেলাখন দেখুৱাই দিছোঁ। এইখন হৈছে ইয়াৰে লগৰ মেখেলাখনতো খুব ধুনীয়াকৈ কমলা আৰু ৰঙাৰে ফুলখিনি বসা আছে, এয়া ধৰিব পাৰিছে। আৰু মেখেলাখনো চাওক, এয়া দীঘলটো ইমানখিনি খুব ধুনীয়াকৈ একদম সমানটো জোখত দিয়া আছে। যিহেতু আপোনালোকে চিলোৱাৰ পিছতো বহুতখিনি থাকি যাব। এয়া চাওক মেখেলাখন এইখিনি আছে। যিহেতু চিলাওঁতে অলপ এইখিনিমান গুচি যাব, 1-2 আঙুলিমান, তেতিয়াহ'লে এইখিনি খুব ধুনীয়াকৈ ইমানটো জোখত থাকিয়ে যাব। আৰু এইখন হৈছে মেখেলাখনো দেখুওৱা হ'ল আপোনালোকক। মেখেলাখন কিন্তু চিলোৱা হোৱা নাই। আপোনালোকে যদি চিলাই বিচাৰে তেতিয়াহ'লে চিলাইও দিয়া হয়। যিহেতু এতিয়া চিলোৱা হোৱা নাই গতিকে চিলোৱা হোৱা নাই বুলিয়েই কৈ দিছোঁ। ইয়াত চিলোৱাও হয়, এইখিনিয়ে হয়। আজি কাপোৰযোৰ বাৰু আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। যদি ভাল লাগিছে তেতিয়া লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইবখিনি কৰি দিব আপোনালোকে। আৰু আপোনালোকে ল'ব বিচাৰিলে স্ক্ৰীণৰ নাম্বাৰটো দিয়া আছে, তাৰ পৰা ল'ব পাৰিব।